গাইজ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি মই এনেকুৱা এখন পাৰ্কলৈ আহিছোঁ। এই পাৰ্কখন বহুতে কম জানে। এয়া চাওক, আমি গৈ আছোঁ পাহাৰৰ ওপৰত, আপোনালোকক দেখুৱাম। আৰু এয়া চাওক, এইফালে বিষ্ণু মন্দিৰ আৰু এয়া কালী মন্দিৰ। এতিয়া আমি এইফালে গৈ আছোঁ ওপৰে উঠি। চাই থাকক ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ। আৰু এইটো ৰাস্তা বৰ এটা উন্নত মানৰ ৰাস্তা নহয়, অলপ জংঘল মডেল, তো ভয়ো লাগে। ইয়াত যি টি ওলাই যায়, সাপ চাপ হ'লেও আহিছোঁ আপোনালোকক দেখুৱাবলৈ। আমি আহি আছোঁ ছাইডতে মানুহৰ ঘৰ, বহুত ওপৰত যাব লাগে। তো ৰাস্তাটো বৰ এটা ঠিক নহয়, ভাগৰ লাগি যায় ওপৰত উঠোঁতে। ওখ, কি ভয়ংকৰ ৰাস্তা চাওক, কি ভয়ংকৰ ৰাস্তাৰ মাজত মই আৰু আমাৰ ই হাই। তো সদায় বেলেগ বেলেগ এটা পাৰ্টি মই লৈ ফুৰোঁ, তো য'ত যেনেকৈ সুবিধা পাওঁ। তো বেগত মানুহৰ ঘৰ, তো আহি আছোঁ। চাই থাকক ভিডিঅ'টো অকণ স্কিপ নকৰাকৈ। আপোনালোকৰ কাৰণে বহুত দূৰ কষ্ট কৰি আহিছোঁ, আপোনালোককো দেখুৱাম, লগতে ময়ো চাম বুলি আহিছোঁ। তো গাইজ দুটা ৰাস্তা আছে। আমি ঔগুৰি বাপুজী নগৰৰ ছাইডৰ পৰা উঠিলোঁ, অলপ ওপৰৰ পৰা এতিয়া শ্বৰ্ট হয়, গণেশ ঘাট ছাইডৰ পৰা ঘূৰিব লাগে। আৰু এইফালে আছে চান্দমাৰীৰ পৰা ন, আৰু কিবা কিবি পকাৰে বনাই ৰাখিছে। এই চাওক, বাঘ, হাতী আৰু গছ। ওপৰত আছে বন সংৰক্ষণৰ কাৰ্যালয়, উত্তৰ অসম চক্ৰ, তেজপুৰ। ইয়াতে মোৰ জেঠাই ঘৰ আছে, মই মাজে সময় ইয়ালৈ আহোঁ। তো আগৰ পৰা মই সৰুৰ পৰা ভাবি আছিলোঁ এই পাৰ্কখন মই এবাৰ চাবলৈ আহিম, কিন্তু কি ক'ব, ৰাস্তাটো জংঘল আৰু বাৰিষা সময়ত আহিব ভয় লাগে, সাপ কিবা কিবি ওলাই বুলি। আৰু এতিয়া খৰালি সময়তো অলপ আহিবলৈ ৰিক্সি, হ'লেও এতিয়া আহিছোঁ। আগতে কিন্তু মই আহিব সাহস কৰা নাছিলোঁ, এবাৰ আহোঁ উভতি যাওঁ, যিহেতু জংঘল বহুত থাকে, ৰাস্তাবিলাক ভাল নহয়, কিবা ওলাব বুলি ভয়ো লাগে। এতিয়া ভয় ভূত সকলোবিলাক বুকুত লৈ সাহস বান্ধি আহিছোঁ আপোনালোকৰ কাৰণে। ভিডিঅ'টো চাওক অকণো স্কিপ নকৰাকৈ, আৰু মই আপোনালোকৰ শেষত এড্ৰেছটো দি দিম, ক'ত আছে এইখন পাৰ্ক। আপোনালোকেও আহি এবাৰ চাই যাব। ইয়াতে এতিয়া টিকেট কাটিম আমি। তো দাদা টিকেট দিবচোন, দুটা দিয়ক, 60। ইয়াতে এতিয়া আমি টিকেট কাটিম। তো ফাইনেলি আমাৰ টিকেট কাটি হৈ গ'ল, এতিয়া গেট আমি সোমাই যাম ইয়াৰ ভিতৰে। তো চাই থাকক ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ। টিকেট চিকেট কাটি বঢ়িয়াকৈ আহি গ'লোঁ। তো আহক চাওঁ প্লেচবিলাক। ইয়াত চাওক ভালেখিনি ইয়াত শিল আছে। তো চাওক কি ধুনীয়াকৈ ফুল লগাই সজাই থৈ দিছে। তো চাৰিওফালে এয়া ফুল, তো দেখিছে ইয়াত নাৰিকল গছ আছে আৰু এডাল তামোল গছ চাওক, অলপ প্ৰকাণ্ড। এয়া এতিয়া আমি পাৰ্কৰ মাজত আছোঁ আৰু দেখুৱাম ইয়াত কি কি আছে চাওক। এইবিলাক আছে, ওপৰত উঠি যাম। কি ধুনীয়া এটা প্লেচ। ইয়াত আছে জোলনা, জোলনা খেলিব পাৰে, মই খেলি দেখাম। তো চাওক ইয়াত আছে জোলনা, তো এবাৰ বহি চাওঁ, ছিঙি যাব নেকি, তো ভয়ো লাগে। এয়া চাওক পূৰা, তো এইবিলাক আমাৰ কাৰণে নহয়, সৰু সৰু বাচ্ছাবিলাক যেতিয়া মাকহঁতৰ লগত আহে তেতিয়া বাচ্ছাবিলাকে খেলিব পাৰে ইয়াত, সেইকাৰণে এইবিলাক ৰাখিছে। তো কিনো আছে, এবাৰ পাৰ্কখন চাবলৈ আহিলোঁ। চাওক কি বম প্ৰকাণ্ড প্ৰকাণ্ড শিল, সেই আগত চাওক ইমান ওখ ওখ শিল। ইয়াত দেখাবলগীয়া একোৱেই নাই, চব শিল আছে। তো ক'ৰ পৰা কেনেকৈ ভিডিঅ'টো আৰম্ভ কৰিম, ক'ৰ পৰা কেনেকৈ শেষ কৰিম ভাবি আচৰিত লাগিছে। তো আপোনালোকে চাই আমনি পাব। তো এইডাল উঠিবৰ কাৰণে চাগে এইবিলাক নাম চাম বৰ এটা ভালদৰে নাজানো, ইয়াত একো লিখাও নাই আপোনালোকক জনাবৰ কাৰণে। ইয়াত আছে জোলনা, আৰু সেয়া আগতে ইয়াত চাগে ইয়াত চুচৰি অহাডাল আছিল নেকি, এইখন চিৰি আছিলে আৰু এনেকৈ ডাউন আছিল চাগে, ভাঙিল, এইবিলাক বহুত পুৰণা হৈ গ'ল। এতিয়া ব'লক আমি আগত উঠি যাম, এতিয়া আমি আগলৈ যাম ব'লক। একোৱেই নাই ইয়াত, খালি বহি পেলাই কথা পতা আৰু টাইম পাছ কৰাহে। এতিয়া দেখিছে গছৰ মূঢ়া টাইপৰ, ইয়াৰ কোনো গছৰ মূঢ়া নহয়, ইয়াৰ পকাৰে বনাই ৰাখিছে। তো দেখুৱাই দিছোঁ, চাওক পকাৰে বনাই দিছে। তো গাইছ একো বেয়া লগা নাই বাৰু, ভালেই লাগিছে আহিছোঁ যেতিয়া। এইবোৰ আছে কি বস্তু চিনি জানি নাপাওঁ, তো চাই থাকক। তো গাইছে চাওক কনকলতা, এয়া চাওক দেখিছে ব্ৰিটিছ কনকলতা যেতিয়া যুদ্ধ হৈছিলে সেয়া অলপমান দেখুৱাইছে ইয়াতে। তো চাওক তেওঁলোকক প্ৰণাম জনাই, আৰু ইয়াত পঢ়িবৰ পৰা সুবিধা আছে।
পূৰা দেখুৱাই দিছোঁ যিখিনি দেখুৱাবলৈ পাৰোঁ। কনকলতা বৰুৱা দেখিছে। তো গাইছে শিলৰ পিছফালে মই আছোঁ আৰু ইয়াত চাবলগীয়া বিশেষ একো নাই। এয়া ফুল কেইজোপামান আছে, ধুনীয়া লাগে দেখি, চাওক কি ধুনীয়া। এইটো গাইছ তামোলে নে কি ধৰিব পৰা নাই। তো আপোনালোক কোনোবাই জানে যদি কমেণ্ট কৰি জনাওকচোন। চাওক মই তলৰ পৰা এবাৰ ওপৰলৈকে দেখুৱাই দিছোঁ। দেখিছে ইয়াত চাবলগীয়া বিশেষ একো নাই। ইয়াত যদি আপোনালোক কোনোবা ৰিলেশ্যনত আছে তেওঁলোক আহিব পাৰে, লগতে নতুন ফেমিলি যদি কেতিয়াবা আপোনালোক সময় সুবিধা মিলাই যদি ক'ৰবাত ফুৰিব আহোঁ বুলি বিচাৰে যে মনটো অলপ ভাল লাগক বুলি আপোনাৰ ফেমিলি লৈ ল'ৰা ছোৱালী লৈ, তেতিয়া আপুনি ইয়াত আহিব পাৰে। আৰু বিশেষ তেনেকুৱা একো নাই আৰু কোনো ইয়াত টাইম বান্ধা নাই। ৰাতিপুৱা আপোনালোক আহিব পাৰে 10টামান বাজিৰ পৰা 4টালৈকে খোলা থাকে, যিমান সময় থাকে। তো গাইজ ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। এতিয়া আমি ঘৰলৈ যাওঁগৈ। তো বাই বাই কনকলতা উদ্যান। তো পাৰ্কৰ ভিডিঅ' ইমানতে সামৰণি মাৰিলোঁ। আৰু মই আপোনালোকক আকৌ এবাৰ কৈ দিছোঁ এই পাৰ্কখন কোনখিনিতে আছে। জাহাজঘাট আৰু ঔগুৰি পাহাৰ আছে। ঔগুৰি পাহাৰৰ বাপুজী নগৰৰ ওপৰত এই পাৰ্কটো আছে। আপোনালোক আহিব। ভিডিঅ'টো ইমানেই আছিলে। তো আকৌ নতুন এটা ভিডিঅ'ত আপোনালোকক পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি মই বিদায় লৈছোঁ এই কনকলতা পাৰ্কৰ পৰা। এয়া চাওক তেজপুৰ ৰুদ্ৰপথৰ দৃশ্য। যিহেতু মই আজি তেজপুৰত আছোঁ, এয়া তেওঁলোকে তেওঁলোকৰ নিয়ম অব্যাহত ৰাখিছে। যিহেতু আজি প্ৰথম ছট পূজা, আজি প্ৰথম দিন তেওঁলোকে চাকি বন্তি নদী কিনাৰত জ্বলাইছে, তেওঁলোকৰ নিয়ম অব্যাহত ৰাখিছে। মই যিহেতু তেজপুৰত আছোঁ, নিজৰ গাঁওখনৰ ভিডিঅ' নবনালেনো কেনেকৈ হ'ব। মই ভাবিছিলোঁ, বহুত আশাৰে আছিলোঁ যে গাঁৱত বনাম, কিন্তু মই তেজপুৰলৈ গুচি আহিলোঁ। সেইকাৰণে আমাৰ দীপদাক ক'লোঁ এটা ভিডিঅ' দিবলৈ। দীপদাই ধুনীয়াকৈ এটা ভিডিঅ' ক্লিপ মোক দিলে। আৰু সেই এয়া দীপদা চাওক, দীপদা পূৰা ডিউটিত আছে। এয়াই দীপদা, তেওঁ দিলে মোক ভিডিঅ'টো। আৰু চাওক লাইন কৰি চাকি দি থৈছে নদী কিনাৰত। কি এটা সুন্দৰ পৰিৱেশ, চাওক কি ধুনীয়াকৈ সজাই ৰাখিছে। এই চাওক তেজপুৰ লাল মাটিত কেনেকুৱা ছট পূজাৰ বিয়াগোম প্ৰস্তুতি চলাই আছে। এই চাওক সকলোৰে ঘৰত, যিহেতু নদীত পানী বহুত, তেওঁলোক যাব নোৱাৰে কাৰণে ইয়াতে ঘাট বনাই লৈছে ঘৰতে। দেখিছে কি ধুনীয়াকৈ বনাই লৈছে তেওঁলোকে ঘাট। ইয়াতে তেওঁলোকে কৰিব পূজা। ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু সকলোলৈ পূজাৰ শুভেচ্ছা থাকিল। ধন্যবাদ।